হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে। ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মৰম ভাল পোৱা আশীৰ্বাদৰ কাৰণে। ফাইনেলি আহি গ'ল গুগল এক্সেঞ্জ পিন। আচলতে গুগল এক্সেঞ্জ পিন কেতিয়া আহে বা গুগল এক্সেঞ্জ পিন আহিলে কি হয়, তাৰ ভিতৰত মোৰ সামান্য জ্ঞানৰ পৰা আপোনালোকক অকণমান দাঙি ধৰিম মোৰ মন্তব্য। আচলতে গুগল এক্সেঞ্জ পিন আহিবলৈ হ'লে আপোনাৰ চেনেলটো মনিটাইজ হ'ব লাগিব ইউটিউবত। আচলতে মনিটাইজ হ'বলৈ হ'লে আপোনাৰ চেনেলটো 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব লাগিব আৰু 4000 ঘণ্টা ৱাচ টাইম আপোনাৰ কমপ্লিট হোৱাৰ পিছত মনিটাইজেশ্যনৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। যেতিয়া আপোনাৰ মনিটাইজ হৈ যাব চেনেলটোত, তেতিয়া আপোনাৰ ইউটিউবৰ যিবোৰ ভিডিঅ' থাকিব সেই ভিডিঅ'ৰ ওপৰত এডভাৰটাইজ লাগিব বা এডছ লাগিব। ধৰক গুগল এডচেঞ্জ পিনটোত আচলতে এই গুগল এডচেঞ্জ একাউণ্টত আপোনাৰ $10 জমা হ'ব লাগিব। $10 জমা হ'লেহে আচলতে গুগল এক্সেঞ্জ পিনটোৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। আৰু গুগল এক্সেঞ্জ পিন এপ্লাই কৰাৰ আগত আপোনাৰ প্ৰথম আইডেণ্টিটি ভেৰিফাই কৰিব লাগিব। আইডেণ্টিটি ভেৰিফাই কৰিবলৈ হ'লে আপুনি ধৰক আপোনাৰ যিকোনো এটা ডকুমেণ্টছ, পেন কাৰ্ড বা আধাৰ কাৰ্ড, আপুনি যিকোনো এটা ডকুমেণ্ট দিয়ে আপুনি সেই আইডেণ্টিটি ভেৰিফাই কমপ্লিট কৰাৰ পিছত আপোনাৰ এড্ৰেছ ভেৰিফিকেশ্যন, মানে ইয়াত যিটো আপোনাৰ এই গুগল এক্সেঞ্জ পিনটোত আপোনাৰ যিটো এই পিন নাম্বাৰ আছে, এই পিন নাম্বাৰটো দি আপুনি এড্ৰেছ ভেৰিফাই কৰিব লাগিব। আচলতে এড্ৰেছ ভেৰিফাই এটা কাৰণেই কৰিব লাগে, আপোনাৰ ইউটিউব চেনেলটো প্ৰকৃততে আপুনি চলাই আছেনে নে বেলেগ কোনোবা হেকাৰে ধৰক আপোনাৰ চেনেলটো চলাই আছে, সেইটো কাৰণে আপোনাৰ গুগল এক্সেঞ্জ পিনটোৰ এড্ৰেছ ভেৰিফিকেশ্যন কৰোৱাব লাগিব। আচলতে এড্ৰেছ ভেৰিফিকেশ্যন এপ্লাই কৰিবলৈ হ'লে এপ্লাই কৰাৰ 7 দিনৰ পিছতে আপোনাৰ এড্ৰেছত গুগল এক্সেঞ্জ পিনটো আহি যায়, কিন্তু মোৰ মেক্সিমাম এমাহ সময় লাগিলে। এমাহ সময় লগাৰ কাৰণে মই আচলতে মই পোৱা নাছিলোঁ আৰু মোৰ এইটো এড্ৰেছত অলপ খেলি মেলি হৈ আছিলে। আচলতে নতুন হয় যিহেতু এপ্লাই কৰোঁতে অলপ খেলি মেলি হৈছিলে। মই দুবাৰ এপ্লাই কৰাৰ পাছতহে আহিছে, মোৰ প্ৰায় 1.5 মাহমান লাগি গ'ল। আৰু যিমান পাৰোঁ আপোনালোকক শ্বৰ্ট ফৰ্মত ভিডিঅ'টোৰ যোগেদি বুজাই দিছোঁ। আৰু আচলতে ইমান কম সময়ৰ ভিতৰত আপোনালোকে ইমান ছাপোৰ্টৰ ফলত মই আচলতে গুগল এক্সেঞ্জ পিন এপ্লাই কৰিব পাৰিছোঁ। আৰু গুগল এক্সেঞ্জ পিন এপ্লাই কৰাৰ পিছতে মই পইচা পালোঁ সেইটো নহয়, আচলতে মোৰ $10 কমপ্লিট হৈ গৈছে। হৈ যোৱাৰ কাৰণে মই গুগল এক্সেঞ্জ পিনটোৰ কাৰণে এপ্লাই কৰিব পাৰিছোঁ। এতিয়া আপোনাৰ এড্ৰেছ ভেৰিফিকেশ্যন কমপ্লিট হৈ গ'ল, চব প্ৰচেছ ক্লিয়াৰ হৈ গ'ল। তাৰপিছত আপুনি বেংক ডিটেইলছ দিব লাগিব। আৰু বেংক ডিটেইলছ দিয়াৰ পাছত আপোনাৰ যিটো আপুনি $10 হওঁতে যিটো আপুনি গুগল এক্সেঞ্জ পিনটোৰ কাৰণে আপুনি এপ্লাই কৰিছিলে, আচলতে সেই $10টো আপোনাৰ একাউণ্টত নাহে। ইউটিউবৰ কিছুমান নিয়ম আছে। আপোনাৰ গুগল এক্সেঞ্জ একাউণ্টটোত আপোনাৰ $100 কমপ্লিট হোৱাৰ পিছতহে আপোনাৰ যিটো আপোনাৰ পে'মেণ্ট হ'ব, সেই পে'মেণ্টটো আপোনাৰ ইণ্ডিয়ান কাৰেঞ্চিত আপোনাৰ বেংক একাউণ্টত ট্ৰান্সফাৰ হৈ যাব। আৰু মোৰ যিহেতু লেট হৈ গৈছিলে, মই দুবাৰ এপ্লাই কৰিছিলোঁ আপোনালোকক কৈছোঁৱেই, আৰু মই ভিডিঅ'ও বনাই গৈ আছিলোঁ। সেই হিচাপত মোৰ ফাৰ্ষ্ট পে'মেণ্ট গুগল এক্সেঞ্জ পিন, মই যেতিয়া এড্ৰেছ ভেৰিফিকেশ্যনৰ কাৰণে ইয়াত যিটো 6 ডিজিট পিন নাম্বাৰ আছে, সেই পিন নাম্বাৰটো মাৰি দিয়াৰ পাছত মোৰ গুগল এক্সেঞ্জত যিটো মোৰ এমাউণ্ট আছিলে, মানে যিটো মই ফাৰ্ষ্ট পে'মেণ্ট ক'বলৈ গ'লে ফাৰ্ষ্ট পে'মেণ্ট মোৰ আহি গ'ল। আৰু আপোনালোকক ফাৰ্ষ্ট পে'মেণ্ট বুলি ক'বলৈ হ'লে কি ক'ম, মই ধৰক এটা ভাল 5G ফোন কিনিব পৰাকৈ এটা এমাউণ্ট আহিলে, আৰু এমাউণ্টটো মই কিমান পালোঁ ইয়াৰ পাছৰ ভিডিঅ'ত আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। বহুত প্ৰতিঘাতৰ মাজেদি ইউটিউব চেনেলটো আগবঢ়াই লৈ গৈছোঁ আপোনালোকৰ মৰম ভাল পোৱা আশীৰ্বাদৰ কাৰণে। আৰু মানুহৰ কথাটো জানেই। মই লাষ্ট এটাই ক'ব বিচাৰোঁ, যিসকলে ইউটিউব কৰিম বুলি ভাবিছে আৰু ইউটিউব কৰি ভাল পায় বা ভিডিঅ' বনাই ভাল পায়, তেওঁলোকক কৰক, হাৰ নেমানিব। যিহেতু মোৰ নিজৰ লগত মই পাইছোঁ, প্ৰথম ভিডিঅ' বনাওঁতে গাঁৱত মানুহে হাঁহিছিলে বা সৰহসংখ্যক মানুহে ছাপোৰ্ট কৰা নাছিলে, বা কি কৰিবি ইউটিউব কৰি মানে হেৰি কৰিব পাৰিবনে। আচলতে ইউটিউবৰ বাহিৰেও মই বেলেগ কাম কৰোঁ। ভিডিঅ'বোৰ চাব, মই জনাম, ভিডিঅ'বোৰ দেখুৱাম। ভিডিঅ'টো যদি ইমানলৈকে চালে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব, আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। আৰু শেষত আকৌ কওঁ, যদি ইউটিউব কৰিব বিচাৰে কৰক, খালি ইউটিউবটো আপোনালোকে পেচা হিচাপত ল'ব নোৱাৰে। তাৰ বাদেও আপোনালোকে বেলেগ কাম কৰক। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা সিমানটোৱে কৈছোঁ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।